হেল্ল' গাইজ, মই সংগীতাই মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ব্লগ এটাকে আৰম্ভ কৰোঁ বুলি। বহুত দিনৰ পৰাই ভাবি আছিলোঁ ব্লগ বনাম বুলি, কিন্তু বনোৱা হোৱা নাছিলে। ইউটিউব চেনেলটো মই কেতিয়াবাতে খুলি থৈছিলোঁ, কিন্তু এনেকৈ ভিডিঅ' বনাই পেলাই দিয়া হোৱা নাছিলে। সেয়েহে আজি ভাবিলোঁ এটা ব্লগে বনাই দিওঁ বুলি। আজি মই আপোনালোকক দেখাম এযোৰ উকা পলিপাটৰ কাপোৰ। মই এম্ব্ৰইডাৰী কৰিছিলোঁ কাপোৰযোৰ। আহকচোন চাই লওঁ কাপোৰযোৰ কেনেকৈনো এম্ব্ৰইডাৰী কৰিলোঁ। এয়া কাপোৰযোৰত মই এনেকৈ ফুলপাহ আঁকি লৈছোঁ। তাৰপিছত এনেকুৱা মই ৰিবন এটা লৈছোঁ, এনেকৈ তলফালে এটা গাঁঠি দি লৈছোঁ। চাই যাব আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ। এইপাহ মই এইদৰে ফুল বনাই ল'লোঁ আৰু ইপাহো বনাই ল'ম। ইপাহত মই বগা ৰিবন দিছোঁ।
সম্পূৰ্ণ ফুল পাই পা কেনেকুৱা লাগিছে জনাবচোন মোক কমেণ্ট কৰি। কাপোৰযোৰ এযোৰ হ'ল উকা পলিপাট। মই এয়া ৰিবন এম্ব্ৰইডাৰী কৰিছোঁ। এয়া মই ৰিবন এম্ব্ৰইডাৰী কৰি দিছোঁ। কেনেকুৱা লাগিছে জনাবচোন মোক কমেণ্ট কৰি কাপোৰযোৰ। এখন চাদৰখন হয়, মেখেলাখন মই এম্ব্ৰইডাৰী কৰা হৈ গ'ল, কিন্তু মেখেলাখন মই চিলাব দিয়া আছে আৰু ব্লাউজৰ পিচটো। ইয়াত দহি বটা নাই, মই দহি বটিব বাকী আছে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। কাপোৰযোৰ মই এতিয়া আপোনালোকক পিন্ধি দেখুৱাব নোৱাৰিম, কাৰণ ব্লাউজৰ পিচটো আৰু মেখেলাখন চিলাবলৈ দিয়া আছে। আপোনালোকক নেক্সট এটা ভিডিঅ'ত মই পিন্ধি পেলাই ফটো মাৰি দেখাম বাৰু। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।